ৰাইজ বৈধ্য ডাঙৰ চিন্তা হৈ গৈছি মানুহবিলাক বুজি আনবা পৰা নাই যে মই বুঢ়া হৈছোঁ মই বুজিছোঁ মই এতিয়া 25-28 এইবিলাক চব পাৰ কৰিছোঁ মই বুঢ়া হৈছোঁ মই বুজিয়ে আছোঁ যে মই বুঢ়া হৈছোঁ কিন্তু তথাপিতো মোৰ কথাখিনি বুজবা ইচ্ছা কৰা নাই মই যদি কওঁ মই বুঢ়া হৈছোঁ তথাপিতো বিশ্বাস নকৰে সেই তোমাক দেখিলে নালাগে নহয় চেনি নে সঁচাকৈ কয় ভাই ৰাইজ দুদিন পিছত 30 দেওনা পাৰ কৰিম কিন্তু ইটাও মানুহ মাতে মাইনা হাৰে মাইনা বুলি কিয় মাতবা লাগে ঠিক আছে মই বুজিছোঁ যোন মোক মাইনা বুলি মাতছা তো মৰমতে মাতছা কিন্তু মাইনা বুলি মাতি কিনে যে বাছত লগ পাই খুৰা দুই একজনে সোধে তুমি কোন ক্লাছত পঢ়ি আছা এইটো আৰু কিয় সুধবা লাগে মই ক্লাছত পঢ়া যেন লাগে ইমান পঢ়ি শুনি ডাঙৰ হলো ইমান বুঢ়া বয়সত ইটাও যদি সোধে তুমি কোন ক্লাছত পঢ়ি আছা সহ্য কৰবা পাৰি এনে মই ডাঙৰ হলো এনে মই ডাঙৰ পিন নিচিনা আকলা গৈছোঁ যদি মই স্কুলত পঢ়া হ'লে মই আকলা বাছত গেলো হয় নেকি কিহৰ মোক মাইনা বুলি মাতবা লাগে ডাঙৰ হোৱাৰ পিছতো যদি ডাঙৰ বুলি নাভাবে ডাঙৰ হোৱাৰ পিছতো যদি সৰু নিচিনা ট্ৰিট কৰে আৰু কৈ লাভ নাই দিয়ক আৰু আপোনালোকক বুঢ়া হৈছোঁ মই নিজে একচেপ্ট কৰিছোঁ মই বুঢ়া হৈছোঁ তথাপিতো আপোনালোকে বুজি নাপায় বিশ্বাস কৰিব না নকৰে বিশ্বাস কৰক মই ডাঙৰ এতিয়া সৰু বাচ্চা নহয় সঁচাকৈ কৈছোঁ ৰাইজ কিছুমানৰ কাৰণে মোৰ একদম অশান্তি লাগি যোৱা হৈছে বাৰে বাৰে সৰু আৰে মই সৰু নহয় মই কি তাৰমানে একদম মানে মাইকত হৰ্ণ মাৰি বুজাই দিম নেকি যে মই সৰু নহয় মই এতিয়া ডাঙৰ হৈছোঁ মোক ডাঙৰ ট্ৰিট কৰক আৰে বুঢ়া বয়সত যদি এতিয়া সৰু নিচিনা ট্ৰিট কৰা সহ্য কৰিব পাৰে নেকি বুজি নাপায় সৰু মই না